যিসকল লোকে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানত এপ্লাই কৰিছিল বা ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইসকলে এতিয়া কৰিবলৈ ফাইনেল সাবমিশন গতিকে ফাইনেল এপ্লিকেশন সাবমিট কৰাৰ পিছতে আপোনালোকে 2 লাখৰ পৰা 5 লাখ টকা লাভ কৰিব পাৰিব তো বন্ধুসকল যদি এই ফাইনেল এপ্লিকেশনটো আপোনালোকে সাবমিট নকৰে তেতিয়াহলে আপুনি 2 লাখৰ পৰা 5 লাখ টকাৰ পৰা আপোনালোকে বঞ্চিত হৈ পৰিব বন্ধুসকল আপোনালোকে কেনেকৈ ফাইনেল এপ্লিকেশনটো সাবমিট কৰিব আৰু আপোনালোকৰ যেটো project report he report to আপোনালোকে কেনেকে সাবমিট কৰিব আৰু কেনেকে ওলাব আজি এই ভিডিওটোৰ জৰিয়তে সম্পূৰ্ণ স্টেপ বাই স্টেপ দেখুৱাই যাম আৰু বন্ধুসকল ভিডিওটো স্কিপ নকৰি শেষলৈ চাই থাকিব বন্ধুসকল আপোনালোকে প্ৰথমতে এই হোম পেজলৈ আহিব লাগিব আগৰ দলে আপোনালোকে জানেদৰে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানত ক্লিক কৰি আপোনাৰ হোম পেজত আহি আপোনালোকে ইয়াত তলফালে চাব ক্লিক লগইনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত চাব ইউজাৰ লগইন আপুনি যেটো মোবাইল নম্বৰেৰে ৰেজিষ্টাৰ মোবাইল নম্বৰে আপোনালোকে এপ্লাই কৰিছিল সেই নম্বৰটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব লাগিব দিয়াৰ পিছত আপোনালোকে ইয়াত লগইন উইথ ওটিপি আপোনালোকে ইয়াত ওটিপি দি কৰিব পাৰে বা পাসওয়াৰ্ডটো কৰিব যেটো পাসওয়াৰ্ড আপোনালোকে দিয়া আছিল সেই পাসওয়াৰ্ডটো দিব নহলে আপোনাৰ ওটিপি দি আপোনালোকে লগইন কৰিব লাগিব বন্ধুসকল মই পাসওয়াৰ্ডৰে লগইন কৰি আছো আপোনালোকে যেটো সুবিধা হয় সেই সুবিধা অনুসৰি আপোনালোকে এনেদৰে লগইন কৰি লব লাগিব ইয়াৰ পিছত আপোনালোকে তলফালে চাব कैप्चा এটা আহিছে কোড আহিছে কেটামান এই কোড কেটা আপোনালোকে ইয়াত এন্টাৰ কৰি দিব ইয়াৰ পিছত আপোনালোকে তলফালে লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ লগে লগে আপুনি এপ্লাই কৰা সম্পূৰ্ণ ইয়াত স্ট্যাটাসটো আহি যাব আপোনাৰ ইয়াত চাব সাবমিশন অফ এপ্লিকেশন আপুনি ইয়াত সাবমিশন অফ এপ্লিকেশনত ক্লিক কৰি আপুনি সম্পূৰ্ণ ডিটেইলস পুৰ কৰিব লাগিব আৰু ইয়াত লিখা আছে আপোনাৰ ওয়েলকাম টু আপোনাৰ নামটো আহি যাব আৰু আপোনাৰ ইয়াত তলফালে চাব ৰেজিষ্ট্ৰেচন নম্বৰটো যেটো আপোনালোকে এপ্লাই কৰিছিল সেই ৰেজিষ্ট্ৰেচন নম্বৰটো সম্পূৰ্ণকৈ আহি গৈছে আৰু আপোনাৰ যেটো স্কিম নেম সেই স্কিম নেমটো আহি গৈছে সাবমিশন ডেটটো আপোনালোকে কেতিয়া এপ্লাই কৰিছিল বা ৰেজিষ্ট্ৰেচন কৰিছিল সম্পূৰ্ণকৈ আহি গৈছে আৰু একনলেভেন ৰিসিপ্টটো ইয়াৰ পৰা ওলাব পাৰিব বন্ধুসকল আপোনালোকক প্ৰথমতে দেখুৱাই লৈছো সাবমিশন অফ এপ্লিকেশন আপোনালোকে সাবমিশন অফ এপ্লিকেশন কেনেকে আপোনালোকে এটো সাবমিট কৰিব বা সম্পূৰ্ণ এপ্লিকেশন আপোনালোকে কেনেকে ফিল আপ কৰিব আজি এই ভিডিওটোৰ জৰিয়তে সম্পূৰ্ণকৈ আগতীয়াকৈ আপোনালোকক দেখুৱাব লৈছো বন্ধুসকল প্ৰথমতে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এপ্লিকেশন ফৰ্ম ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান এনেকৈ এটা হোম পেজ খুলকাব আৰু আপুনি ইয়াত চাব জেনাৰেল ইনস্ট্ৰাকচন আপোনালোকে ইয়াত কি ডকুমেন্টস লাগিব সম্পূৰ্ণকৈ আপোনালোকে ভালকৈ পঢ়ি লব ইয়াত চাওক কি লাগিব আৰু কি নালাগিব সম্পূৰ্ণকৈ ইয়াত দিয়া আছে আপোনালোকে ইয়াত ভালকৈ পঢ়ি চাব আৰু কি লাগে নালাগে গতিকে আপোনালোকে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপোনাৰ এপ্লিকেশনটো সম্পূৰ্ণকৈ আহি যাব আৰু আপোনালোকে ইয়াত চাব টাইপ অফ ট্ৰেড আদাৰ গতিকে আপোনালোকে ইয়াত চাব আগতে যেটো আপোনালোকে কারেন্ট প্রোফাইল পিকচাৰটো আপলোড কৰিছিল এতিয়া আপোনালোকে আপলোড নিউ পাসপোর্ট সাইজ ফটোগ্ৰাফ আপোনালোকে এটো অপশনাল আছে গতিকে আপোনালোকে এটো দিলেও হ'ব নিদিলেও হ'ব অপশনাল লিখা আছে গতিকে এটো দিলেও হ'ব নিদিলেও হ'ব আগৰ যেটো ফটো আছে হেতু ফটো আপোনালোকে থাকিব গতিকে আপোনালোকে ভালকৈ মন দি আপোনালোকে এই সম্পূৰ্ণকৈ স্কিপ নকৰা ভিডিওটো চাই যাব নহলে যদি কিবা আপোনাৰ যদি কিবা ভুল হৈ যায় তেতিয়াহলে আপুনি এই 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব নোৱাৰিব গতিকে আপোনালোকে সম্পূৰ্ণকৈ চাই যাব ভিডিওটো দিগুলিয়া হলে আপোনালোকে সম্পূৰ্ণকৈ চাই যাব ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব পাৰ্মানেন্ট এড্ৰেছ উইথ মোবাইল নম্বৰ আপুনি যেটো এড্ৰেছ দিয়া আছিল আপোনাৰ সম্পূৰ্ণকৈ ইয়াত এড্ৰেছ আহি যাব ইয়াৰ পিছত স্ক্ৰল ডাউন কৰিব সম্পূৰ্ণ স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাব বিজনেছ ইনফৰমেশন আপুনি ইয়াত কারেন্ট এমপ্লয়েড নে আপুনি yes and no আপুনি যেটো আছে হেতু আপোনালোকে ইয়াত দিব লাগিব আৰু are you first time entrepreneur আপুনি কি ফাৰ্স্ট টাইম এটো হেৰি কাম কৰি আছে নেকি যদি কৰি আছে তেতিয়ালে yes মাৰিবা দুই কোজন নাই তেতিয়ালে no মাৰি দিব ইয়াৰ পিছত আপোনালোকে বিজনেছ এক্টিভিটি আপোনালোকে ইয়াত বিজনেছ এক্টিভিটিটো আপোনালোকে ইয়াত চাব ইন আসাম আৰু আউটসাইড আসাম আপোনাৰ বিজনেছটো ক'ত আছে অসমৰ ভিতৰত নে অসমৰ বাহিৰত আপোনালোকে এটো ডিসাইড কৰি আপোনালোকে ইয়াত পুৰ কৰি দিব আৰু ডেট অফ কমেন্টমেন্ট এটো আপোনালোকে কেতিয়াৰ পৰা বিজনেছটো ষ্টাৰ্ট কৰিছে হেতু আপোনালোকে ইয়াত এন্টাৰ কৰি দিব লাগিব ইয়াৰ পিছত আপোনালোকে ইয়াত লিখা স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপোনালোকে চাব নেম অফ দা এন্টাৰপ্ৰাইজ নামটো আপোনালোকে এন্টাৰ কৰি দিব আৰু ইয়াত আপোনালোকে কনস্টিটিউশন আপোনাৰ যেটো আপোনাৰ প্ৰাইভেট লিমিটেড নে পাৰ্টনাৰশ্বিপ নে প্ৰপাৰ্টাৰী এনেকৈ আপোনাৰ অপশন দিয়া থাকিব আপুনি যেটো হয় হেতু সিলেক্ট কৰি দিব লাগিব দিয়াৰ পিছত আপোনালোকে চাব প্ৰপ'জ বিজনেছ এড্ৰেছ to আপোনালোকে এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব ডিস্ট্ৰিক্টটো দিব লাগিব লেজিসলেটিভ
আৰু আপোনালোকে এছেম্বলি কনষ্টিটিউয়েন্সি আপোনাৰ যেটো আছে এটো আপুনি সিলেক্ট কৰি দিব ইয়াৰ পিছত সাব ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব ইয়াৰ পিছত আপোনালোকে ইয়াত চাব মোবাইল নম্বৰটো এন্টাৰ কৰি দিব দিয়াৰ পিছত উইদাৰ ইউনিট এন্ড দা ৰেজিস্টাৰ উইথ দা উদ্যম ৰেজিস্ট্ৰেশন আছে না নাই হেতু আপোনালোকে নো দুই আছে তেতিয়ালে নো মাৰিব আৰু দুই এছ আছে তেতিয়ালে এছত ক্লিক কৰি দিব ইয়াৰ পিছত স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপোনাৰ বিজনেস প্ল্যানটো কি আপুনি ইয়াত ডেসক্ৰিপশনত লিখি দিব বিজনেস প্ল্যানটো এটো আছে আপোনালোকে হেতু এন্টাৰ কৰি দিব দিয়াৰ পিছত আপোনাৰ এগ্ৰিকালচাৰ এন্ড হৰ্টিকালচাৰ ইয়াত আপোনালোকে দিয়া থাকিব যেটো আপোনালোকে সিলেক্ট কৰিছিলে হেতু আপোনাৰ ৰেজিস্ট্ৰেশন নম্বৰত হেতু অলৰেডি আহি যাব ইয়াত আৰু ডু ইউ ওয়ান্ট টু চেঞ্জ দা সেক্টৰ আপোনালোকে ইয়াত সেক্টৰটো চেঞ্জ কৰিব বিচাৰে নেকি যদি বিচাৰে তেতিয়ালে এছ মাৰিব আৰু নহলে নো মাৰিব গতিকে আপোনালোকে সাব সেক্টৰটো কি আছে হেতু আপোনালোকে ইয়াত সিলেক্ট কৰি দিব আৰু আপোনাৰ সিলেক্ট টাইপ অফ ট্ৰেড আপোনাৰ যেটো ইয়াত ট্ৰেড আছে ম্যানুফ্যাকচাৰিং সার্ভিস এন্ড এগ্ৰো এন্ড এলাইড এক্টিভিটিজ যেটো আছে আপোনালোকে হেতু শুদ্ধকৈ আপোনালোকে এটা এন্টাৰ কৰি দিব ইয়াত আৰু আপুনি হ্যাভ ইউ প্ৰিপেয়াৰ্ড দা প্ৰজেক্ট ৰিপোৰ্ট আপোনাৰ যেটো প্ৰজেক্ট ৰিপোৰ্টটো আছে হে প্ৰজেক্ট ৰিপোৰ্টটো মেইন গতিকে আপোনালোকে এই প্ৰজেক্ট ৰিপোৰ্টটো কেনেকৈ আপোনালোকক দেখুৱাই দিম কেনেকৈ ওলাব লাগে কৰ পৰা ওলাব লাগে সম্পূৰ্ণকৈ আপোনালোকে দেখুৱাই দিম আগতীয়াকৈ আপোনালোকে এই ফৰ্মটো এপ্লিকেশনটো সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পিছত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিম বন্ধুসকল ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াৰ পিছত আপোনালোকে পাৰপোজ প্ৰজেক্ট কষ্ট এটো আপোনালোকৰ বিজনেসটো কিমান লাখৰ পৰা আছে 1 পৰা 5 লাখৰ পৰ্যন্ত যদি আপোনালোকে থাকে তেতিয়ালে আপোনালোকে ইয়াত 1 পৰা 5 লাখলৈকে দিব পাৰিব আৰু যদি বেছি থাকে তেতিয়ালে বেছি দিব আৰু মোৰ দেন যদি 10 লাখ থাকে তেতিয়ালে আপোনালোকে ইয়াত এন্টাৰ কৰি দিব পাৰে আৰু আপোনাৰ ইয়াত এমাউন্ট এন্টিসিপেটেড এন্ড দা বেংক লোন আপোনালোকৰ বেংক লোন এটো আপোনাৰ দিব নালাগে একেটা আপোনাৰ দিব নালাগে একেটা অপশনাল হয় আৰু আপোনাৰ যেটো ল্যান্ড বিল্ডিং এবিলিটি বিজনেস এস্টাব্লিশমেন্ট যদি আপোনাৰ ল্যান্ড বিল্ডিংটো আপোনাৰ হয় তেতিয়ালে আপোনাৰ এস মাৰিব আৰু যদি নহয় তেতিয়ালে আপোনাৰ নো মাৰি দিব আৰু কেতিয়াৰ পৰা আপোনালোকে এই হেভি বিজনেসটো আৰম্ভ কৰিছে হেতু আপোনালোকে ভৰাই দিব ইয়াত আপোনালোকৰ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ডিক্লাৰেশনত আপোনাৰ ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত সেভ এজ ড্ৰাফটত ক্লিক কৰি দিব কাৰণ যদি আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ পুৰ হৈছে তেতিয়াহলে আপোনালোকে সেভ এজ ড্ৰাফটত ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণকৈ সেভ হৈ যাব আৰু আপুনি নেক্সটত এনেদৰে সম্পূৰ্ণকৈ পুৰ হোৱা সম্পূৰ্ণ ডিটেইলছ আপোনালোকে পাই যাব আৰু প্ৰজেক্ট ৰিপোৰ্টটো আপুনি ওলাবলৈ গলে আপুনি যাব লাগিব ডাইৰেক্ট ইয়াত আপোনাৰ ডাউনলোড প্ৰজেক্ট টেমপ্লেটস আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত চাব সম্পূৰ্ণকৈ এটা ইন্টাৰফেস খোল খাইছে আপোনাৰ ইয়াত চাব ইয়াত আপোনালোকে সাৰ্চ কৰি দিব লাগিব প্লিজ সিলেক্ট সেক্টৰটো আপোনালোকে কি দিছিলে হেতু আপোনালোকে সিলেক্ট কৰি দিব লাগিব কোনটো সেক্টৰত আপোনালোকে দিছিলে যেটো সেক্টৰ আছে সেই সেক্টৰটো আপোনাৰ কি সেক্টৰ আছে সেই সেক্টৰটো আপোনালোকে ইয়াত সিলেক্ট কৰি দিব লাগিব আৰু আপোনালোকে ইয়াত সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত প্লিজ সিলেক্ট বুলি লিখা আছে ইয়াত আপোনালোকে সিলেক্ট কৰি দিয়াৰ লগে লগে আপুনি ইয়াত সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে সম্পূৰ্ণকৈ ইয়াত চাব আপোনাৰ যেটো প্ৰজেক্ট নেমটো আপোনাৰ সন্মুখত এনেদৰে আহি গৈছে আৰু আপোনাৰ যেটো প্ৰজেক্ট নম্বৰটো ইম্পৰ্টেন্ট কিন্তু প্ৰজেক্ট নম্বৰটো আপোনালোকে ইয়াত ভালদৰে চাই লব প্ৰজেক্ট নম্বৰটো ইম্পৰ্টেন্ট লাগিবই আপোনাৰ প্ৰজেক্ট নম্বৰটো গতিকে আপোনালোকে প্ৰজেক্ট নম্বৰটো চাব আৰু আপোনালোকে ইয়াত চাব ভিউ ডাউনলোড আপোনালোকে ইয়াত ডাউনলোড কৰি দিব লাগিব ডাউনলোড কৰাৰ লগে লগে ইয়াত চাব ওপেনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ ইয়াত প্ৰজেক্টটো আহি গৈছে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আপোনাৰ কিমান টকাৰ প্ৰজেক্টটো ইয়াত আহি গৈছে আপোনাৰ যেটো যিমান টকাৰ প্ৰজেক্ট হেতু আহি যাব আৰু ইয়াত সম্পূৰ্ণকৈ আপোনালোকে নামটো লিখি দিব ইয়াত নেম অফ দা এন্টাৰপ্ৰেনাৰ আপোনালোকে এটা নামটো লিখি দিব আৰু কনস্টিটিউশন লিগ্যাল স্ট্যাটাস আপোনালোকে ইন্ডিভিজুয়াল আছে ফাদার্স স্পৌস নেম এটা আপোনালোকে থাকিব কন্টাক্ট ডিটেইলছ সম্পূৰ্ণ আপোনালোকে ডিটেইলছ কিনি পুৰ কৰিব লাগিব সম্পূৰ্ণকৈ পুৰ কৰাৰ পিছত আপোনাৰ যেটো বেংক ডিটেইলছ আছে হেতু আপোনালোকে কৰি দিব আৰু ইয়াত স্ক্ৰল ডাউন কৰিব দিয়াৰ পিছত আপোনালোকে সম্পূৰ্ণ চাব ইয়াত মিনিমাম কোৱালিফিকেশন or general categories matriculation এনেকৈ সম্পূৰ্ণকৈ দিয়া আছে সম্পূৰ্ণ ভালকৈ পঢ়ি লব আপোনালোকে ইয়াত কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াত আপোনালোকে কি দিয়া আছে সম্পূৰ্ণকৈ আপোনালোকে চাব আৰু প্ৰসেসটো আপোনালোকে জানি লব সম্পূৰ্ণকৈ ইয়াত স্ক্ৰল ডাউন কৰাৰ লগে লগে সম্পূৰ্ণকৈ চাব আৰু তলফালে চাব ডাইৰেক্ট তলফালে আহি যাব হোৱাৰ পিছত আপোনাৰ সিগনেচাৰ অফ এপ্লিকেন্ট আপোনালোকে ইয়াত এপ্লিকেন্ট নম্বৰটো এপ্লিকেন্ট সিগনেচাৰটো আপোনালোকে ইয়াত কৰি লব সিগনেচাৰ কৰাৰ পিছত আপোনালোকে সম্পূৰ্ণকৈ এটো পিডিএফ ফাইল বনাব লাগিব 5 MB ৰ ভিতৰত আপোনালোকে এই পিডিএফ ফৰ্মটো পিডিএফটো বনাই লব লাগিব পিডিএফ বনোৱাৰ পিছত আপোনালোকে এটো আপলোড কৰি দিব লাগিব ইয়াত আপলোড কৰি
আপলোড কৰি দিব লাগিব। তো বন্ধুসকল এনেদৰে আপোনালোকে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানত আপোনালোকে ফাইনেল এপ্লিকেশ্যনটো ছাবমিট কৰিব পাৰিব।